সকলোকে স্বাগতম জনালো মোৰ নতুন এটা ভিডিও লৈ আজি গৈ আছো এদখৰ ধামাকা জেগাত অকলে নাযাওঁ লগত যাব বিমান এতিয়া সময় প্ৰায় 4টা বাজিলে আৰু এতিয়া মানে কাপোৰ কানি পিন্ধি গা পা ধুই কাপোৰ কানি পিন্ধি ভিডিওটো আৰম্ভ কৰিব লগ এদখৰ নতুন জেগাত এতিয়া আহি পাই গৈছোহি আৰু এয়া বিমান আহি পাই গৈছে ঐ ৰেডি নে যাবলৈ ৰেডি এই মজা ৰেডি বিমানো ৰেডি মই ৰেডি আৰু আমাৰ ইয়া বাইকো ৰেডি তো বলক বল 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 দেৰিয়ে হৈ গ'ল অলপ পাছত বেলিয়ে পৰিব বল আপোনালোকে বাৰু জানেনে ইউটিউবৰ প্ৰথম যিটো ভিডিঅ' আপলোড কৰা হৈছিল সেই ভিডিঅ'টো এটা ভ্লগ ভিডিঅ'ই আছিল আৰু আজিৰ পৰা প্ৰায় 16 বছৰৰ আগতে জাভেদ নামৰ এটা ইউটিউব চেনেলে এই ভিডিঅ'টো আপলোড কৰিছিল আহি পাই গ'লোহি এয়া দেখা পাইছে আমাৰ হিলডুবি পিকনিক স্পট আৰু এয়া আপোনালোকে চাওকচোন মই মানে ভাষাই প্ৰকাশ কৰিব পৰা নাই ইমান ধুনীয়া জেগা আগতে আহিছোঁ ইয়ালৈ কেইবাবাৰো আহিছোঁ অ' ভাই কিবা এটা ক কেনেকুৱা লাগিছে আহি ইয়ালৈ মজা লাগিছে বঢ়িয়া লাগিছে এয়া বিমান ভাই আৰু আমাৰ বাইক এয়া পিছফালে খাৰা হৈ আছে দেখা পাইছে ইয়াত মানে এডোখৰ ধুনীয়া ভিউ পইণ্ট আছে সেইডোখৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তাৰ আগতে চাওকচোন কিমান ধুনীয়া জেগা মানে ভাষা নাই আৰু ক'বলৈ আজি সেই যে ৰাস্তাটো দেখা পাইছে সেইফালে মানে অলপ দীঘল হয় আৰু আমি এতিয়া এয়া দেখা পাইছে শ্বৰ্ট ৰাস্তাই উঠিবলৈ চেষ্টা কৰিম বল বল ভাই বল অ' ভাই ক'বা পালিগে দেখোন ঐ ৰ এয়া দেখিছে অফ ৰডিং মানে বাইক বা বেলেগ অফ ৰডিং নহয় আৰু পূৰা ভৰি অফ ৰডিং বলক এটা ধুনীয়া ভিউ পইণ্টত আপোনালোকক লৈ যাওঁ বলক Oh my God! আহি পালোঁ দেখা পাইছে বহুত ৰাস্তা শ্বৰ্ট হৈ গ'ল এইফালে চাওকচোন কি ধুনীয়া পানী চাওক অ' মজা মুখখন ধুই লওঁ অ' ভাই মুখখন ধুই ল'লোঁ সেই যে মোৰ আঙুলি পোনে পোনে দেখিছে নহয় তালৈ যাওঁ বলক এইফালে উঠিব নোৱাৰিম নাজানো আপোনালোকক কিমান কি দেখুৱাব পাৰিছোঁ আগতে এনেকুৱা জেগাত ভ্লগ কৰা তেনেকৈ এক্সপিৰিয়েঞ্চো নাই প্ৰথম ভ্লগ কৰিবলৈ শিকিছোঁ যিহেতু ভুল হৈ যাব পাৰে ক্ষমা কৰি দিব হা এতিয়া আমি অলপ ওপৰলৈ যাওঁ আৰু এই পাথৰটো চাওকচোন একদম গোল দেখা পাইছে বলক পাথৰৰ মাজে মাজে বলক দেখা পাইছে কিমান পাথৰ অ' ভাই ক'ত গ'লিগে
এই পাথৰবোৰ চাওকচোন একদম গোল গোল কেনেকৈ গোল গোল হৈ যায় পাথৰবিলাক ব'লক এই সৰু ৰাস্তাটোৱে গৈ থাকিলে আমি এডোখৰ ধুনীয়া ভিউ পইণ্ট পাম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম পাহাৰত উঠি উঠি মানে একদম ভাগৰ লাগি গৈছেগৈ আহি 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 পাই গ'লোহি এডোখৰ বহুত ধুনীয়া জেগা চাওক মোবাইলত কেনেকুৱা উঠিছে নাজানো মই একো নকওঁ আপোনালোকে এবাৰ নিজে চাওক এইখন আমাৰ বাইকখন দেখা পাইছে অ' ভাই কেঁচা লাগ ৰহা হে কুছ বল ৰাইজ বহুত ভাল লাগিছে চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ কিন্তু ৰ'দটোৱে বহুত চকুত ধৰিছে ৰ'দটো ধৰিছে অলপ দেখিছে নহয় ৰাইজ মোৰ পিছফালে দেখা পাইছে চাগে সেইখন ৰামধেনু ওলাই আছে চাওক কিমান ধুনীয়া লাগিছে মই বেক কেমেৰা এবাৰ দেখুৱাই দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ ৰ'ব এইটো দেখোন বেলেগ ৰাস্তাই গৈ চাওকচোন ব'লক ভিতৰলৈ কোনোবাই জুই জ্বলাই থৈছিলে এইডোখৰ চাওক কোনোবাই পিকনিক কৰি পেলাই জুই চুই জ্বলাই পূৰা খানা খাইছিলে চাগে কেনেকুৱা চাওক হিল লুবিত আজি হিলৰ মাজৰ পৰাই ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিছোঁ আপোনালোকে কেনেকুৱা পালে চাই প্লিজ জনাব আৰু তেনেকুৱা ধুনীয়া ধুনীয়া ঠাই মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি যাম নাজানো আজি কেনেকুৱা হ'ল নতুন নতুন ব্লগ কৰিবলৈ শিকিছোঁ যদি কিবা ভুল হৈ গৈছে ক্ষমা কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো টিল দেন টাটা বাই বাই